পাৰা যদি হোৱানা মোৰ হিৰে হিৰে বোৱাহি চোন খালি ৰাখিছো বুলি। কোন হয় তই মোৰ কাৰণে? কিয় ইমান দয়া কৰি আছ তই মোক? কিয় ইমান পুতৌ কৰি আছ তই মোক? কোন হয় তই মোৰ কাৰণে? কোনো নহয়। শুনিছ নহয়? তই একোৱেই নহয়, একো নহয় কাৰণে মৰম কৰিছো, দয়া কৰিছো, পুতৌ কৰিছো এইবাবেই যে তই মোৰ একো নহয়। যা এয়া দেখোন তৰকাৰী। দাদাৰ লগৰ ল'ৰা এটাৰ কাৰণে বনাইছিলো, খাই চাচোন কেনেকুৱা লাগিছে। বৰ ভাল সময়ত আনিলি দেই। মই ভাতকেইটা বাঢ়িলৈ তৰকাৰীখনৰ কথাই ভাবি আছিলো। মনে মনে কথাটো কিমান মিলি গৈছে চা। তৰকাৰীখিনি ময়ো তোক দিয়াৰ কথা ভাবি আছিলো। হওক দে, মোকো তৰকাৰী দিয়াৰ কথা ভবা ছোৱালীজনী লাগে। তইহে মোৰ কথা নাভাব? কি কলি? মোৰ চকুলৈ চাকচোন। কি হলে? গোটেই নিমখ। নিমখ? অ মই মনেই কৰা নাই। মই আকৌ চেনি চাহ বুলিহে খাই আছো। साहब साहब माँ के लिए साड़ी खरीदना चाहता हूँ साहब। ये मेरा पहला कमाई है साहब, माँ को देना चाहता हूँ साहब। साहब क्या मैं जाऊँ साहब? जाऊँ मैं साहब? আছে নেকি নুসুধু জান কোনোবা পোন চকুত চকু